সিদ্ধান্ত? আমার 15টা সমষ্টিত প্রত্যেকটো BTC ব্লকত যেটো 40টা ব্লক আছে তাত মিটিং চলি আছে প্রাইমারি পর্যায়ৰ আৰু ব্লক পৰ্যায়ৰ। আজি মছলপুৰ আমাৰ যেটো ব্লক আছিলে ইয়াৰ আমাৰ যিবিলাক বুথ ইনচাৰ্জ দায়িত্ব দিয়া আছিলে সেই সকলৰ লগত এটা ৰিভিউ মিটিং কৰিলো আৰু এছেম্বলি ইলেকশ্যনৰ কাৰণে প্ৰিপাৰেচনৰ যিবিলাক এক্টিভিটিবিলাক কৰি আছে এইবিলাক সব আলোচনা কৰিলো। খুব সুন্দৰ কাম কৰি আছে, কোনো এবসেন্ট নাই, প্ৰত্যেকটো বুথ ইনচাৰ্জ প্ৰেজেন্ট আছে আৰু এই সমষ্টিটো য'ত আমাৰ দুজনকৈ MCLA আছে আৰু দিহিৰাত আমাৰ যোৱাকালি প্ৰাক্তন EM গণেশ শ্যাম দাস ডাঙৰীয়া আমাৰ দলত যোগদান কৰিলে। সো এই গোটেই পৰিৱেশটো লৈ বাক্সা সমষ্টি UPPLৰ ৰেডি হৈ গ'ল, ইয়াত কোনো অসুবিধা নাই। তো সেইকাৰণে মই নিজে যেহেতু আমাৰ দলীয় কৰ্মী কাৰ্যকৰ্তা যোৱা সময়ত কেতিয়াবা লগ কৰিব পাৰিছোঁ, কেতিয়াবা পাৰা নাই, এতিয়া যেহেতু ফ্ৰী টাইম পাইছোঁ মই নিজে চবতো ঘূৰি আছোঁ আৰু আমাৰ ব্লক পৰ্যায়ৰ বুথ পৰ্যায়ৰ প্ৰাইমাৰী পৰ্যায়ৰ কাৰ্যকৰ্তা কৰ্মকৰ্তাৰ লগত মই আলোচনা কৰি আগন্তুক সময়ত আমি কেনেকৈ আগবাঢ়ি যাম, আমি একেলগে এটা শক্তিশালী UPPL দল হিচাপে আগুৱাই নিয়াৰ লগতে আগন্তুক নিৰ্বাচনবিলাক আমি কেনেকৈ জিকিব পাৰোঁ ইয়াৰ ৰণকৌশল আৰু বিভিন্ন আমাৰ দলীয় কৌশলৰ ওপৰত আমি আলোচনা কৰি আছোঁ। NDAৰ লগত আপোনালোকে থাকিব? এতিয়ালৈকে তেনেকুৱা কোনো পাৰ্মানেণ্ট সিদ্ধান্ত হোৱা নাই, কাৰ লগত থাকিম কাৰ লগত নাথাকিম। অহা 1 তাৰিখে আমি আমাৰ কোৰ কমিটিৰ মিটিং হ'ব, তাৰপিছত আমি নেক্সট ষ্টেপটো আপোনালোকক জনাম। NDAৰ লগত আছে, তেওঁলোকৰ কৰণীয় আছে, আপোনালোকৰ কিবা অসুবিধা আছে নেকি? চব কৰণীয় আছে মানে আমি কৰি আছোঁ, আমাৰটোতো আমি ৰখি থকা নাই। সমষ্টি বেছিছত কৰণীয় থকা বুলি কৈছে। 15টা সমষ্টিতে আমি কাম কৰি আছোঁ, কৰণীয় আছে কাৰণে আমি কৰি আছোঁ আৰু নকৰাকৈ আমি নাথাকোঁ, কৰি থাকিম। কাৰণ UPPLৰ এটা নিজৰ মিছন আৰু ভিজন আছে। এই অঞ্চলৰ 35 লক্ষ জনসাধাৰণ, 26টা জনগোষ্ঠী, যুৱ যুৱতীৰ কাৰণে, ল'ৰা ছোৱালীৰ কাৰণে, ছাত্ৰ ছাত্ৰীৰ কাৰণে, মহিলাসকলৰ কাৰণে, দৰিদ্ৰ দুখীয়া মানুহৰ কাৰণে, সকলো শ্ৰেণীৰ কাৰণে আমাৰ কাম কৰিব লগা আছে। আৰু ৰাজনৈতিকভাৱে কাম কৰি যোৱা 5টা বছৰত যেতিয়া চৰকাৰত আছিলোঁ সকলো জনগোষ্ঠীক একেলগে লৈ আগবাঢ়ি যাবৰ কাৰণে, শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু সমন্বয়ৰ কাৰণে, অৰ্থনৈতিক শিক্ষা আৰু সামাজিক ন্যায়ৰ কাৰণে আমি কাম কৰিছোঁ, অনাগত দিনতো আমি কৰি যাম। ইতিমধ্যে চৰ্চা হৈছে আপোনাৰ ৰাজ্যসভা নিয়াৰ ক্ষেত্ৰত। আমি UPPLৰ প্লেটফৰ্মত এই বিষয়বিলাক আজিলৈকে চিৰিয়াছলি কথা পতা নাই, এইটো পেপাৰে পত্ৰয়ে নিউজে ওলাই আছে। চ' গোটেই বিষয়বিলাক লৈ পেলাই অহা 1 তাৰিখে আমি আলোচনা কৰিম। তামোলপুৰত আপুনি বিধায়ক হৈছে, এতিয়ালৈকেতো আমি সব 15টা সমষ্টিতে ক'ৰবাত 2জন, ক'ৰবাত 3জন, ক'ৰবাত 1জন আমাৰ কেণ্ডিডেটবিলাক লিষ্ট হৈ আছে। মোৰ নামো আছে লিষ্টত, তামোলপুৰত আছে, মোৰ নামো আছে লিষ্টত, ক'ৰবাত 1-2টা সমষ্টিত। কেতিয়ালৈকে ঘোষণা কৰিব? আমাৰ প্ৰায় ৰেডি হৈ আছে, কিন্তু ঘোষণা কৰিলেতো আজিও কৰিব পাৰোঁ, কিন্তু এটা প্ৰচেছ থাকে আৰু সেই প্ৰচেছ মতে আমি গৈ আছোঁ। আৰু ঘোষণা কৰাটোতো এনি টাইম কৰিব পাৰি, কিন্তু দলীয় কামবিলাক বুথ লেভেলত প্ৰাইমাৰীবিলাক এইটো ঠিকমতে কাম কৰিব লাগিব, সেইটোতহে আমি গুৰুত্ব দি পেলাই দলীয় কামটো আমি গুৰুত্ব দি আছোঁ। 15টা চিটত আপোনালোকে 15টাতে খেলিব? আমি ৰেডি হৈ আছোঁ, আমাৰ প্ৰত্যেকটা বুথ প্ৰত্যেকটা অঞ্চলতে আমাৰ কাম চলি আছে, ৰাইজৰ লগত ভাৱ বিনিময় হৈ আছে আৰু বড়োলেণ্ডবাসী ৰাইজেও বিচাৰিছে, বহুত অধিকাংশ বুদ্ধিজীৱী সকলো বিচাৰিছে যে UPPLে ইয়াতে 15টা চিটে কণ্টেষ্ট কৰিব লাগে। ইতিমধ্যে চৰ্চা শুনিও আছোঁ, কংগ্ৰেছৰ লগতো এলায়েন্সৰ কিবা কথা চৰ্চা চলিছে। চব ৰাজনৈতিক দলবিলাকে যেতিয়া নিৰ্বাচন আহে এটা দলে আনটো দলৰ লগত কথা পাতে, এইটো কোনো নতুন কথা নহয়, এইটো ভাৰতবৰ্ষত মাত্ৰ নহয়, বিশ্বত হয়তো চবতো য'ত মাল্টি পাৰ্টি ছিষ্টেম আছে তাত তেনেকুৱা হয়। গতিকে আমাৰো বিভিন্ন দল সংগঠনৰ লগত বিভিন্ন পৰ্যায়ত আলোচনা বিলোচনাবিলাক চলি আছে। এইটো এৰ লগত বিৰ লগত বুলি মই ক'ব বিচৰা নাই, কিন্তু বিভিন্ন দল সংগঠনৰ লগত, কাৰোবাৰ লগত টেলিফোনিক, কাৰোবাৰ লগত চিটিং, কাৰোবাৰ লগত বিভিন্ন প্ৰকাৰে বিভিন্ন পৰ্যায়ৰ আমাৰ নেতাসকলৰ লগত আলোচনাবিলাক চলি আছে। এটা সময়ত এইটো আমি ক্লজিং কৰিম, এটা সময়ত সমাপ্ত কৰিম, তাৰপিছত নিৰ্বাচনলৈ আগবাঢ়ি যাম। যেহেতু NDA হিচাপে খেলিব, চিট শ্বেয়াৰিং হ'ব নেকি BPFৰ লগত? নাই, এতিয়ালৈকে কোনো কথা ফাইনেল হোৱা নাই আৰু ইয়াৰ কাৰণে সময় লৈছোঁ। আমি UPPL হিচাপে নিজৰ কাম কৰি আছোঁ। এলায়েন্স কাৰ লগত হ'ব, কেতিয়া চিল মোহৰ মাৰিব, কেতিয়া সমাপ্ত হ'ব, এইটো যথেষ্ট সময় আছে। কিন্তু বড়োলেণ্ডবাসী ৰাইজে কি বিচাৰিছে, ইয়াৰ ডেমোগ্ৰাফি জনগাঁথনিটো চাই আমি কি কৰিব লাগে দল হিচাপে, সেইটো আমি কাম কৰি আছোঁ। NDA হিচাপে থকাটো নিশ্চিত হৈ আছে?
আজি তাৰিখত মই আপোনালোকক নকম, কিয়নো 1 তাৰিখত আমাৰ মিটিং আছে, মিটিঙৰ পিছত আপোনালোকক কৈ দিম মই মিডিয়া কম। তামোলপুৰ সমষ্টিত খেলাটো ফাইনেল হ'ব নেকি? নাই, 2-3জন কেণ্ডিডেটৰ নাম আছে। মই কৈছোঁ কি 15টা সমষ্টিতে ক'ৰবাত 2জন, ক'ৰবাত 1জন, ক'ৰবাত 3জন এনেকুৱা হৈছে। প্ৰায় 5টামান সমষ্টিত এজন হৈছে। গতিকে তামোলপুৰত এতিয়ালৈকে আমাৰ আছে 3-4জন কেণ্ডিডেট, ভাল কেণ্ডিডেট আছে। ইয়াৰ ভিতৰত ময়ো আছোঁ। আপুনি 1 নম্বৰত আছে। আগৰ ফালে চালে মই 1তো থাকিব পাৰোঁ বা পিছৰ ফালে চালে মই 4তো থাকিব পাৰোঁ, কিন্তু আছোঁ আৰু মই। খেলাটো ফাইনেল আৰু এতিয়ালৈকে আমি 1 তাৰিখে কথা পাতিম। ৰাজ্য সভাৰ অফাৰ দিলে দলে আলোচনা কৰিব, দলীয় সিদ্ধান্ত ল'ব কোনটো ভাল হয় না।